আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতু। তো আজির আমি এই ভিডিওত এতেকাফর বিষয়ে এতেকাফর কি গুরুত্ব কি ফজিলত আর এই এতেকাফ কিমান ধৰণৰ কেতিয়া কেতিয়া এতেকাফ কৰা হয়, কোন ঠাইত এতেকাফ কৰিব পাৰি, কাৰ বাবে এতেকাফ, তো এইবোৰ কিছুমান প্ৰশ্ন লৈ আজিৰ ভিডিঅ'টো আগুৱাই লৈ যাবলৈ চেষ্টা কৰি আছোঁ। তো সৰ্বপ্ৰথম এতেকাফ মানে কি? তো এতেকাফ মানে হৈছে কোনো এটা নিৰ্ধাৰিত ঠাইত কি কৰা, কোনো এটা নিৰ্ধাৰিত ঠাইত ৰখা, সেইটো কি বুলি কোৱা হয়? এতেকাফ। তো এই এতেকাফৰ তিনিটা ধৰণ, এই এতেকাফত তিনিটা ভাগ আছে। ফিকিহি কিতাপ, যিবোৰ ফিকিহি কিতাপ আছে যেনেকৈ ৰাদ্দুল মুহতাৰ, বাদাই চনাই, ফাতাৱা হিন্দিয়া, তো এইবোৰ কিতাপত এই এতেকাফৰ তিনিটা ভাগত বিভক্ত কৰা হৈছে। সৰ্বপ্ৰথম ভাগ হৈছে ৱাজিব এতেকাফ, দ্বিতীয় নম্বৰ ভাগ সুন্নত এতেকাফ, তৃতীয় নম্বৰ নফল এতেকাফ। তো ৱাজিব এতেকাফ কোনবোৰ? ধৰক কোনোবাই নজৰ কৰিছে বা মান্নাত কৰিছে যে মোৰ এই কামটো হ'লে মই আল্লাহৰ ওচৰত মই কি কৰিম, আল্লাহৰ ৰাস্তাত মই এতেকাফ কৰিম। তো এইটো হৈছে ৱাজিব। এইটো যদি পূৰা হয় তেনেহ'লে আপোনাৰ ওপৰত ৱাজিব হৈ যাব এই এতেকাফটো কৰা, কোনোবাই যদি নজৰ আৰু মান্নাত কৰিছে। তাৰপিছত সুন্নতে মুআক্কাদা এতেকাফ, যেটো ৰমজান মাহৰ শেষৰ 10 দিনত কৰা হয়। আৰু এই সুন্নতে মুআক্কাদা এতেকাফ ৰমজান মাহৰ শেষৰ 10 দিনত কৰা হয়, যিদৰে ফাতাৱা হিন্দিয়াত এইটো লিখা হৈছে। তাৰপিছত তৃতীয় নম্বৰ ভাগটো হৈছে নফল এতেকাফ। আৰু এই নফল এতেকাফটো ইয়াৰ কোনো নিৰ্ধাৰিত সময় নাই, কিন্তু নিৰ্ধাৰিত ঠাই আছে। যেতিয়া কোনোবাই মছজিদত প্ৰৱেশ কৰাৰ পিছত যদি যেতিয়া নিয়ত কৰিব যে বিসমিল্লাহি নাৱাইতুল এতেকাফ ফি হাজিল মছজিদ লিল্লাহি তাআলা, তো মই কি কৰোঁ, এই মছজিদত আল্লাহৰ বাবে মই এতেকাফৰ কি কৰোঁ, নিয়ত কৰোঁ এই মছজিদত। তো যিমান সময় সেই মানুহজন মছজিদত বহি থাকিব তেওঁ সেই এতেকাফৰ সওয়াব পাই থাকিব। তো এইটো হৈছে নফল এতেকাফ। এতিয়া আমাৰ যিটো আজিৰ বিষয় সেইটো হৈছে সুন্নত মুআক্কাদা এতেকাফ, যেটো ৰমজান মাহৰ শেষৰ 10 দিনত কৰা হয়। আৰু এই এতেকাফৰ যি ৰমজান মাহৰ শেষৰ 10 দিনত যে এতেকাফ, তাৰ হুকুম হৈছে সুন্নতে মুআক্কাদা কিফায়া। অৰ্থাৎ কিফায়া মানে কি, সেই গাঁৱৰ কেইবাজন মানুহে, অলপ কেইজন মানুহে, সেই গাঁৱৰ কিছুমান মানুহে যদি কৰে তেনেহ'লে সেই হুকুমটো পৰিপূৰ্ণ হৈ যায়, পূৰা হৈ যায়। যিদৰে আমি সকলোৱে জানো যে জানাজাৰ নামাজৰ কি হুকুম, ফৰ্জে কিফায়া, যে মুছলমানসকলৰ ভিতৰত কোনো এজন মুছলমান হ'লেও নামাজটো পঢ়িব লাগিব, যদি নপঢ়ে গাঁৱৰ সকলো মানুহ গুনাহগাৰ হৈ যাব। ঠিক সেইদৰে এই এতেকাফৰ হুকুম সুন্নতে মুআক্কাদা কিফায়া, গাঁৱৰ পৰা যিকোনো মানুহ হ'লেও এই এতেকাফত বহিব লাগিব। যদি কোনো নবহে গোটেই গাঁওখন ধৰি কি হৈ যাব, গুনাহত লিপ্ত হৈ যাব। তো আৰু এই এতেকাফৰ যি হুকুম, এই হুকুমত এতেকাফৰ আৰু কিছুমান হুকুম আহে যে এতেকাফ কেতিয়া কেতিয়া ভংগ হৈ যায়। তাৰ 2-3টা মাসালা আছে। যেনেকৈ কোনোবাই কি কৰিলে, জিমা কৰিলে বা স্বামী স্ত্ৰীৰ যি মিলন হয় সেইবোৰ কৰিলে এতেকাফ ভংগ হৈ যায়। তাৰপিছত মছজিদৰ পৰা কোনো দৰকাৰ এৰি, মানে নিজৰ যিবোৰ যাৱতীয় যিবোৰ কদাউল হাজাত, যেনেকৈ পেচাব পায়খানা কৰা, গা গোচল কৰা, এইবোৰৰ কাৰণে মছজিদৰ পৰা য'ত নিৰ্ধাৰিত পেচাবখানা বা পায়খানা সেইবোৰ ঠাইত যাব পাৰিব। কিন্তু কোনো দৰকাৰে নাই তথাপিও মছজিদৰ পৰা বাহিৰত ওলাই ঘূৰা ফুৰা কৰিছে, তো সেই সময়ত এতেকাফ ভংগ হৈ যাব। আৰু এটা যি মাসালা এতেকাফত ভংগ হোৱা সেইটো হৈছে মানে কোনোবা তিৰোতা বা মহিলাৰ হাইজ হৈ গ'ল বা নিফাছ হৈ গ'ল, তো এই সময়তো এতেকাফ কি হৈ যাব, ভাঙি যাব। তো এইবোৰ হৈছে এতেকাফৰ যি দৰকাৰী মাসালা। এতিয়া এতেকাফ কোনে কৰিব? এতেকাফ মহিলাও কৰিব পাৰিব, পুৰুষেও কৰিব পাৰিব। পুৰুষৰ কাৰণে মছজিদত নিৰ্ধাৰিত ঠাই, মছজিদৰ বাহিৰে এতেকাফ নহয়, মছজিদত কৰিব লাগিব নিৰ্ধাৰিত ঠাই। আৰু মহিলাৰ বাবে নিজৰ ঘৰৰ যি ঠাই, যেনেকৈ বাদাই চনাই আৰু ৰাদ্দুল মুহতাৰ যি ফিকিহি কিতাপত যি মাসালা আহিছে তাৰ ওপৰত ভিত্তি কৰি যে মহিলাই নিজৰ ঘৰত য'ত নামাজ আদায় কৰে সেই ঠাইত মহিলাই কি কৰিব, এতেকাফ কৰিব। বা যদি নামাজৰ কাৰণে কোনো নিৰ্ধাৰিত ঠাই নাই তেনেহ'লে এটা নিৰ্ধাৰিত ঠাই বনাব আৰু সেই ঠাইত অলপ পৰ্দাৰ
পৰ্দা কৰি সেই ঠাইৰ ভিতৰত কি কৰিব নিয়ত কৰি সেই ঠাইতে থাকিব আৰু মহিলাৰো ঠিক সেই একে নিয়ম যে তেকে সেই মহিলাজনীও কি নিজৰ যি যাৱতীয় যি কদাউল হাজাত সেই কদাউল হাজাতৰ বাহিৰে সেই ঠাইৰ পৰা ওলাব নোৱাৰিব বা এনে বেথাই বাহিৰত ঘূৰা ফুৰা কৰিব নোৱাৰিব। তো এয়া হৈছে এতেকাফৰ যি দৰকাৰী মছালা। এতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামত হাদিস শরীফত ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বর্ণিত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে হাদিস শরীফত কৈছে মানে এতেকাফা আশরান ফি রমাদান কান হাজ্জাতাইনি আও উমরাতাইন। বাইহাকি ইমাম বাইহাকির যে সুনানুল কুবরা তাত ৮১,০৬৯ নম্বৰ এই হাদিসখনত এই হাদিসটো আহিছে যে হাদিসত কৈ আছে যে যিজন মানুহে এতেকাফ কৰিব ৰমজান মাহৰ এই আখেৰী 10 দিনত যি এতেকাফ কৰিব যিজন মানুহে এতেকাফ কৰিব সেই মানুহজনে দুটা হজ কৰাৰ সমান সওয়াব পাব বা দুটা উমৰা কৰাৰ সমান সওয়াব পাব। হজ আৰু দুটা উমৰা কৰাৰ সমান সওয়াব পাই যাব। তো এইটো হৈছে হাদিসৰ দ্বাৰা হাদিসৰ যি গুৰুত্ব এতেকাফৰ যি গুৰুত্ব হাদিসত কোৱা হৈছে। তো এই এতেকাফত যি মই সৰ্বপ্ৰথম যে 3টা ভাগ কৈছোঁ তাৰ মাজত 2 নম্বৰ ভাগটো যি সুন্নতে মুআক্কাদা এতেকাফ এইটো ৰমজান মাহত বহুত গুৰুত্বপূৰ্ণ। আমি ইয়াৰ গুৰুত্ব বুজি আমাৰ গাঁৱৰ পৰা কোনো এজন মানুহ হ'লেও এই এতেকাফত আমি বহাবলৈ সকলোৱে আমি কি কৰি আমি চেষ্টা কৰিব লাগিব। তো এয়া আছিল এতেকাফৰ গুৰুত্ব, এই এতেকাফৰ ফজিলত। আৰু এই এতেকাফত বহা মানে আমাৰ দুনিয়াৰ সকলোবোৰ বস্তু আমি পাহৰি আমি আল্লাহৰ আমাৰ অন্তৰখন আল্লাহৰ লগত আমি জড়িত কৰিবলৈ আল্লাহৰ লগত আমাৰ অন্তৰখন আমি লগাই ৰাখিবলৈ আমি এতেকাফ কৰোঁ। মছজিদত সকলো সময় জিকিৰত আল্লাহ সুবহানাহু ওয়া তাআলাৰ ধ্যানত নামাজ পঢ়াত এইবোৰত আমি সকলো সময়তে মছগুল থাকিব লাগিব। তো এয়া হৈছে এতেকাফৰ যি পৰিপূৰ্ণ যি ফজিলত যি পৰিপূৰ্ণ আমলসমূহ। তো আমি আৰু এই এতেকাফটো বিশেষকৈ কৰা হয় লাইলাতুল কদৰটো পুৱাৰ আশাত। যিসকলে এতেকাফ কৰে তেওঁলোকে লাইলাতুল কদৰটো পুৱাৰ আশাতে এই এতেকাফটো কৰে মছজিদত। তো এয়া আছিল আজিৰ বিষয়ে এতেকাফৰ বিষয়ে। তো আপোনালোকৰ যদি কিবা ক'বলগীয়া বা কিবা প্ৰশ্ন যদি আছে আপোনালোকে কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰিব, আমি ইয়াৰ উত্তৰ দিম। আৰু আপোনালোকৰ কি বিষয়ত ভিডিঅ' আপোনালোকে আগন্তুক ভিডিঅ' আমি আপলোড কৰিব লাগে সেইবোৰৰ বিষয়ে আপোনালোকে আমাক কমেণ্ট সেকশ্যনত আপোনালোকে জনাই দিব, আমি সেইবোৰ আপলোড কৰিবলৈ আমি চেষ্টা কৰিম। তো আজি ইয়াতে সামৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।